বৰ বৰষুণ দিছে ভাবিলোঁ কি খাওঁ তাকে ওচৰতে গাহৰি কাটে আমাৰ ইয়াত তিনিআলিতে প্ৰতিবাৰে সেয়া অকণমান আনি এয়া গৰম পানীত দি ল'ব লৈছোঁ দেই গৰম পানীত ভিজাই ল'ব লৈছোঁ আৰু যিহেতু মাংসটো আনি গৰম পানীত ধুই ল'ব লাগে নহয় জানো বাৰু তাৰপিছত কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু দেই দেখিছে নহয় গাহৰি বইল কৰিলে কিমান লেতেৰা পানী ওলায় এয়া দেখিছে নহয় সেইকাৰণে গাহৰি মাংসটো সদায় মানুহে উতলাই গৰম কৰি মানে উতলাই কেনে ল'ব লাগে প্ৰথমতে সিজাই ল'ব লাগে উতলাই গৰম পানীত যে এয়া দেখিছেনে কিমান লেতেৰা পানী ওলাইছে ইফালে মাংস বইল কৰা হৈ গ'ল এয়া ধুনীয়াকৈ দেখিছে নহয় ধুই ল'লোঁ বইল কৰি পেলাই তাৰপিছত এইফালে আলু লৈছোঁ বিলাহী লৈছোঁ এইফালে পিঁয়াজ কাটি লৈছোঁ এইফালে কেৰাহী পাতি দিছোঁ তেল দি দিছোঁ শুকান জলকীয়া লৈ লৈছোঁ লগতে এয়া তাৰপিছত চাই থাকক কেনেকৈ বনাওঁ ইফালে এতিয়া তেল গৰম হৈ গ'ল পিঁয়াজ দি দিলোঁ ধুনীয়াকৈ এইফালে ভাত উতলি আছে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনি ৰঙা হৈ যোৱালৈকে ভাজিম জলকীয়া দি দিলোঁ এইফালে ওচৰতে ঘৰ বনাই আছে ধাম ধুম কৰি আছে দেই ঘৰৰ মানে চট ঢালিছিলে আজি কাঠবিলাক এৰুৱাইছে তাৰে ধুমধাম কৰি আছে মছলা অকণমান দি দিছোঁ এয়া দেখিছে নহয় ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু দেই আমি খানা বনালে বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ কম পৰিমাণে মছলাটো বৰ ভাল নাপাওঁ ধুনীয়াকৈ এইফালে বিলাহী আলু দি দিলোঁ এয়া মাংস হ'ব আৰু অলপ বাকী আছে দেখিছে নহয় ইফালে গাহৰি ৰেডি হৈ গ'ল দেখিছে নহয় কি ধুনীয়া কালাৰ হৈছে বিলাহীৰ লগত বনাই দিছোঁ এই ডাৱৰীয়া বতৰ আৰু পূৰা লকচি খাওঁ আৰু দেই ধুনীয়া গাহৰি পিচ দেখিছে নহয়